এই ঘৰটো অলপ দিন আগত ফিনিশিং হ'ল ওপৰৰ কামটো কৰি আছোঁ আসাম টাইপ কৰিব তলৰ কামটো ইমান হেৰি হোৱা নাই মজবুত হোৱা নাই তথাপিও আপোনাৰ 7টা ৰুমত 32 লাখ টকা গৈছে আপোনালোকে এনেকুৱা আইডিয়া ল'বলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই আহিলো এতিয়া ওপৰত কাম চলি আছে 12 ৰুম বনোৱা হ'ব 2টা ৰুম হ'ব আৰু এফালে কিচেন হ'ব এটা আকৌ টয়লেট হ'ব এটা বাথৰুম আৰু টয়লেটটো একেলগতে হ'ব বাৰু আপোনালোকে তেনেকুৱা ভিডিও পাবলৈ মোৰ চেনেলটো অলপ মানে সহযোগিতা কৰিব তেনেহলে পাব আৰু সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিব কমেন্ট কৰিলে মই আপোনালোকৰ আনসাৰ দিবলৈ মই চেষ্টা কৰিম কোনটো কেনেকুৱা খৰচা হয় মই সদায় দি থাকিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক মই দেখাই আছো আপোনালোকক কেনেকুৱা কি কৰি আছে Joy to the world, the Lord is come. Let earth receive her King. Let every heart prepare him room. And heaven and nature sing, and heaven and nature sing, and heaven and nature sing. Joy to the world, the Lord is come.